हेलो एवरीवन वेलकम टू माय चैनल आशा करूँ আপোনালোকৰ সকলোৰে ভালে মোৰো ভালে আজি ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ ব্লগটো আসলে বহুতে ৰাতিপুৱা হৈ আছিলে 4টামান বাজিছে ধৰিব পাৰিছিলে তেতিয়াই উঠা হ'ল আৰু গা পা ধুই ৰেডি হ'লো মন্দিৰ যাবলৈ আজি যেহেতু শাওনৰ শেষ সোমবাৰ হয় এবাৰ মলমাহ পৰাৰ বাবে দুমাহী পৰাৰ বাবে মানে অলপ দীঘলীয়া হ'ল শাওন মাহটো যেহেতু এইভাবে এতিয়া দললৈ আহিছোঁ এয়া আৰু এতিয়া ধূপ চাকি ল'বলৈ আমি সোমাইছোঁ আৰু এয়া একদম দলৰ কাষতে বিক্ৰী কৰা হয় ধূপ চাকি আপোনালোকে যোনে যি ইচ্ছা কৰে ফুল ফল সকলোবোৰ শৰাই দিওঁ বুলি ক'লেও দিব পাৰি ইয়াতে কাষতে কিনি ল'ব পৰা ব্যৱস্থা আছে বেলপাত 2 কিলোমান দি দিব পাৰিম এয়া এতিয়া আমি সোমাবলৈ লৈছোঁ দলৰ ভিতৰত আৰু এনেদৰে সোমাব লাগে বাকি অহা সকলেতো জানি বাকি আহক আমাৰ লগতে আপোনালোকেও দৰ্শন কৰিব পাৰিব নহয় জানো এতিয়া আমি জল আনিবলৈ গৈ আছোঁ আসলে বৰপুখুৰীৰ পৰা আনিব লাগে ইয়াত জল ঢালিবলৈ হ'লে আৰু শিৱদৌলৰ কথানো কি কম আসলে বহুত বিখ্যাত সকলোৱে আমি পঢ়িবলৈও পাইছোঁ আৰু সকলোৱে জানেই মহিমা পাইছে কাৰণে সকলো আহিছে নহয় জানো ৰজাই যে ইমান ধুনীয়া মানে ভালকৈ আমাৰ পূজা কৰিবলৈ কাৰণে বনাই থৈ গৈছে বহুত ভাল লাগে আসলতে আপুৰুগীয়া তেওঁ বনালে কাৰণে এতিয়া আমি চাবলৈ পাইছোঁ নহয় জানো বাকি ইয়াৰ কথানো কি ক'ম কিতাপে পত্ৰই সকলোৱে পঢ়িবলৈ পাইছেই গুগলত চাৰ্চ কৰিলেও পোৱা যায় দৌলৰ কথা আৰু এইফালে চাওক লাইনটো বহুত বেছি দীঘল আমিও যাওঁ এতিয়া আমিও পানী আনিবলৈ গৈছোঁ শিৱবাক ঢালিবলৈ মানে বৰপুখুৰীৰ পৰা পানী আনিবলগীয়া হয় আৰু তালৈকে গৈছোঁ চাওকচোন লাইনটো কিমান দীঘল ইমান লাইন বিৰাটেই লাইন মানে বহুত ডাঙৰ এইবাৰ শেষ হ'ব যে নহয় এইফালে আছে শেষ হ'ব আৰু এতিয়া যাওঁ পানী আনিবলৈ মানে ৰাস্তাৰ কাষত দোকান এনেকৈ থাকে বাৰু দোকানবোৰ বাৰু বহুত দীঘল লাইন কেনেকৈ দিন কি কথা নাজানো আৰু বহুত দীঘল ভগৱান নাই বুলিনো কেনেকৈ ক'ব আচলতে বহুত দীঘল লাইন কৈ আছিলোঁ হয় পিছত কিন্তু বহুত সহজে সোমাব পৰা হ'ল কাৰণ জেন্টছৰ লাইনহে দীঘল আমাৰবিলাকৰ কাৰণে লাইন নাছিলে কোনো ধৰণৰ মুখলৈকে নাযাবাগে কোনটো পানী হ'ব সেইখিনি পাই যায় না পানী আনিলোঁ বিৰাটেই ভিৰ সকলোৱে চাকি জ্বলাইছে আৰু সকলোৱে নিজৰ নিজৰ নিয়ম কৰিছে আৰু ইয়াতে মানুহ এগৰাকী পালোঁ তেওঁ গণেশ মন্দিৰ নে হনুমান মন্দিৰ বিচাৰি আছে মই ক'লোঁ আৰু লৈ গ'ল তেওঁ গম নাপায় আচলতে নতুনকৈ আহিছে আগতে অহা হয় আমাৰ ইয়াৰ নহয় বেয়া লাগিছে আচলতে নাই বুলি ক'বলৈও কি কাৰণে যে এনেকুৱা কৰিলে আচলতে সকলোবোৰ একেলগে থাকোঁতে মানুহবিলাকৰ সুবিধা হৈছিলে আমাৰে ভাল লাগিছিলে আচলতে চাকি এগছ জ্বলাওঁ বুলি ক'লেও জ্বলাব পাৰি এতিয়া ইমান দূৰত লৈ গ'ল কি কাৰণে কৰিলে নাজানো আৰু বাকী মোৰ জল ঢলা হৈ গ'ল আমাৰ আৰু ইয়াত মায়ে এতিয়া চাকি জ্বলাইছে মই আচলতে জ্বলালোঁ মই বেছি ভিডিঅ' কৰি থকা নাই আচলতে ভক্তিটো লাগে নহয় জানো পূজা কৰি থকা সময়ত বেছি ভিডিঅ' কৰি থাকিলে ভাল নালাগে সকলো কৰি মেলিহে ভিডিঅ' কৰিছোঁ এতিয়া মই हाँ गणपति जी के मंदिर पता नहीं वहाँ ले गया यहाँ पे नहीं है शनि मंदिर गणपति मंदिर ले गया पूरा মানুহ पूरा হৈ গ'ল এতিয়া পূজা কৰি এতিয়া ঘৰলৈ যাওঁ ইয়াত আচলতে পায়স দিয়া হৈছিলে আৰু ইফালে ৰাস্তাত যে দেখিছে এনেকৈ ছাইডতে পায়স দিয়া হৈছিলে সকলোৱে খালে আচলতে আমি আহোঁতে দি আছিলে আমি তেতিয়া নেখালোঁ পূজা কৰিবলগীয়া আছিলে যে সেইবাবে আৰু পাছত শেষ হৈ গ'ল এয়া ৰছী পিন্ধিলোঁ আচলতে মন্দিৰ আহিলে ৰছী এডাল পিন্ধিলে ভাল লাগে আৰু মই বেছি জাক জামকতা ভাল নালাগে এনেকৈ ৰঙা হালধীয়া এনেকৈ মিক্স হৈ থাকে যে তেনেকুৱা ৰছীবোৰহে ভাল লাগে পূজা লাগে আৰু
এইফালে টেটু বনোৱা দোকান মানুহ এজনে বনাই আছে আচলতে বলবম বুলিহে বহিছে এইফালে দোকানবোৰ থাকেই সৰু সুৰা দোকানবোৰ কিন্তু কিছুমান দুখনমান দোকান বহিছে আৰু বলবম বুলি এইখন আমাৰ কলেজখন পাইছোঁ আৰু শিৱসাগৰ গাৰ্লছ কলেজৰ কোন কোন আছে বাৰু কমেণ্টত ক'বচোন মই গাৰ্লছ কলেজতে পঢ়া সেইখন আমাৰ কলেজখন কেনেকুৱা লাগিলে মা কৈ দিয়া লাগিলে বহুত ভাল লাগে ন এনেকৈ আহি পেলাই পৰিৱেশটো ভাল বহুত ধুনীয়া আৰু শিৱসাগৰত থকাসকলেতো জানেই আৰু শিৱদৌলৰ কিমান হেৰি আৰু বহুত মানুহবোৰ আহিছে ভাল লাগিছে দেখি তাকে কিমান যে দূৰৰ দূৰৰ পৰা ইমান ভক্তি বিশ্বাস লৈ পেলাই আহিছে মানুহখিনি প্ৰমাণ পাইছে ভাল পিন্ধিলোঁ এবাৰ পিন্ধাৰ পিছতো জোৰ জবৰদস্তি পিন্ধাবলৈ লৈছে দেখিছেনে এইবোৰ আচলতে এটা এটা বিজনেছ হৈ গৈছে আচলতে ভগৱানৰ ভক্তিতকৈ বেছি বিজনেছটো বেছি হৈছে তেওঁলোকৰ একো নাই সেইফালে এতিয়া আহিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ কেইটা বাজিলে বাৰু এই আমাৰ সকলোৰে মৰমৰ বৰপুখুৰী পাৰ ইয়াত আচলতে কত কিমান যে মানে অফ টাইমত আহি ইয়াত লগৰবিলাকৰ লগত কথা বতৰা ফুচকা খোৱা চানা খোৱা আইচক্ৰীম খোৱা কত কিমান যে স্মৃতি আছে নহয় ইয়াত অকণ নেদেখাই থাকিব পৰা নাই মানে বৰপুখুৰী পাৰ চবৰে হেৰি আছে ইয়াত থকা চানাৱালা ফুচকাৱালা চবৰে পাহাৰ লাগে দেখিবলৈ নেচাৰ মানে বহুত ধুনীয়াকৈ প্ৰকৃতিৰ হেৰি আছে ইয়াত গছবোৰ সেউজীয়াবোৰ দেখিলে বহুত বেছি ভাল লাগে আৰু এইখন বৰপুখুৰীৰ কথাটো ক'বই নালাগে আৰু বহুত ভাল লাগে এইফালে যাওঁতে যাওঁতে চাৰ্চখনো দেখাই দিলোঁ ইয়াত আচলতে এটাই ভাল লাগে মছজিদ মন্দিৰ চাৰ্চ সকলোবোৰ সমান বুলি বুজাই আচলতে ওচৰা ওচৰিকৈ আছে বাকী এতিয়া মিঠাই ল'বলৈ সোমালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আহি আৰু ভিডিঅ' কৰা নহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই বাই বাই